धेमाजि जिल्ला गगामुख मिमां हालामनि उत्तर नलबारि राभा गामिनि आसाम अरुणाचल सीमाजों नांजाबनाय गामिनि रायजो राजाफोरनि अजद दिन भोट দি আহিলো ইমান চৰকাৰে কিবা কিবি ঘৰ চৰ দিম বুলি কয় ইমান কাগজ পত্ৰ জমা লৈ হলেও আজিলৈকে ঘৰ এটাও পোৱা নাই এতে ইলেকশ্যনত বি অহাই নাই ওচৰে পাজৰে আহে কিন্তু আমাৰ এইখন গাঁৱলৈ অহা নাই এতিয়া যিটো চেনিটেৰী লেট্ৰিন নাই ঘৰে ঘৰে কোনো এটা মানে চৰকাৰৰ পৰা লেট্ৰিন পোৱা নাই আজিলৈকে মানে আইৱাইৰ ঘৰৰ পৰা বঞ্চিত হৈ আছে उत्तर नलबारि राभा गामिनि रायजो राजाफ्रा खुद्रिखांदों बोसोरै बोसोर भट होनानैब्लाबो गंसे सरकारारि न' मोनाखै आरो गंसेबो खिखरसालि मोनैयाव हाग्रा बंग्रा खिनांगौ गोनां जादों जाहोनाव बेखौ लानानै उत्तर नलबारि राभा गामिनि रायजो राजाफ्रा दुखु फोरमायदों बेनि अनगायैबो दिनैसिम मोनसे मोजां लामा गैया आरो दैज्लां बोथोराव साइकेल बाइकआ थांलाय फैलाय हाया होननानै गामिनि सुबुंफ्रा फोरमायबोदों फारसेथिं गामि साखाथिजों मोनसे गेरमेर दैमाया आबाद मावग्रा दुब्लि फोथारफोरखौ सानफा एफा खुरख'गासिनो होननानैबो मिथिहोयो চৰকাৰৰ পৰা আজিলৈকে এনে ভাঙা চিঙাকে যেনে তেনে খাই আছো হাজিৰা মুজিৰা কৰি কিনি ইমান দিন ভোট দি আহিলো ইমান চৰকাৰে কিবা কিবি ঘৰ চৰ দিম বুলি কয় ইমান কাগজ পত্ৰ জমা লৈ হলেও আজিলৈকে ঘৰ এটাও পোৱা নাই ইলেকশ্যন আহিলে অকল কিবা কিবি কয় আমুক দিম তামুক দিম একো এটা নিদে অকল চাহ বিস্কুট লাল চাহ আৰু মিৰিগুৰ বিস্কুট খুৱাই কিনে আমাক ফুসলাই থয় আজিলৈকে একো সুবিধাই পোৱা নাই অৰুণোদয় আঁচনিও আমাক দিয়া নাই আমি চাউলো 5 কেজিয়ে পায় চাউল 5 কেজি দিয়ে আপোনালোকক কিমানটা পৰিয়াল আছে আপোনালোকৰ আমাৰ দুটা আছিলে তাৰপা এতিয়া 4টা লৰা দুটা 4টাৰ পৰা তাৰপা এতিয়া এজনে পায় এতিয়া অলপমান খেলিমিলি আমাৰো যেনেবা উপাধিবিলাক মানুহজনৰটো বেলেগ মোৰ বেলেগ হৈ আছে যেনে মোৰ জিৰ কালৰ পৰা মোৰ হেৰি ভোটৰ কাৰ্ড আছিলে যে তাৰ পৰা মই সব প্ৰমাণ পত্ৰখিনি বনাই ললো সেইখিনি এই তিতাৰ পৰা মানে মানুহজনৰটো নাপায় মানে চাউলটো অকল মোৰ পানী পাইছে নাই লেট্ৰিন পানী সানি একো পোৱা নাই সুবিধা টিপকলটো যেনে তেনে নিজে কিনি ৰৈ লৈছো পানীখিনি পানী কিনি বেয়া বুলি শুনিছো আৰ্ছেনিক আছে বুলি শুনিছো ফিল্টাৰ কৰিবলগীয়া হয় নেকি ফিল্টাৰ কৰিব লাগে ইফালে বেছি দিনো থব নোৱাৰে বালিখিনি পুৰা ৰঙা হৈ যায় এনেকে আৰু তোৰ আহি পালে নদীও কি কৰিম জানো আকৌ আমাৰো মাটি বাৰী নাই নহয় যিখিনি ঘৰখিনি আছে ইমানে মাটি আকৌ বেলেগতো মাটি নাই নদীয়ে খহাই লৈ গৈ আছে ওচৰে আহি পালে আৰু নমস্কাৰ আপোনালোকৰ যে ইমান কষ্টত আমাৰ এই আসাম অৰুণাচল সীমান্তৱৰ্তী উত্তৰ নলবাৰী ৰাভা গাঁৱত আহি যিখিনি আমাৰ এই জেগাৰ মানে অসুবিধা সেই অসুবিধাটো দেখি আপোনালোকে আমাক ৰাইজক চাবলৈ আহিছে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যিখিনি উন্নয়ন যেনেকা হ'ব লাগিছিলে চৰকাৰৰ পৰা যিখিনি পাব লাগিছিলে মানে আসাম অৰুণাচল সীমান্তৱৰ্তী সেই সীমান্তৱৰ্তী জেগাবিলাক একচুৱেলি মানে ভাল হ'ব লাগে তেতিয়া মানে চৰকাৰখন মানে কি হয় উন্নয়ন বুলি ক'ব পাৰে কিন্তু বৰ্ডাৰ এৰিয়াৰ মানুহবিলাকে যদি সুখ শান্তিত যদি থাকিব নোৱাৰে বা নাপায় বা উন্নয়নত যদি থাকিবলৈ নাপায় তেতিয়া মানে ডেভেলপ বুলি কেনেকৈ ক'ব আপুনি এইটো ডেভেলপ বুলি ক'ব নোৱাৰে যেনেকৈ আমি চৰকাৰৰ পৰা ষ্ট্ৰীট লাইট পাব লাগিছিলে ষ্ট্ৰীট লাইটবিলাকো আমি পোৱা নাই আৰু যিখিনি কাৰেণ্টৰ সুবিধাটো বাৰু আমি 2 বছৰ আগত পালোঁ কিন্তু কাৰেণ্টৰ সুবিধাটো হ'ল আপোনাৰ ঘৰে ঘৰে সংযোগ কিন্তু ৰাস্তাই ঘাটে আমাৰ যিখিনি অসুবিধা আৰু ৰাস্তাবিলাক আপোনালোকে চাওক ইমান দিনে আমি মানে দাবী কৰি আহিছোঁ বা আপোনাৰ পঞ্চায়তৰ গাঁও সভাবিলাকত আমি উত্থাপন কৰি আহিছোঁ ৰাস্তাবিলাক পকীকৰণ কৰি দিয়ক নাই আমাৰ কথাবিলাকে নুশুনে আমি বাৰিষা আহিলে এতিয়াতো অলপ যেনেকৈ বাইক চাইক আনি পিনি অলপ আহিব পাৰোঁ কিন্তু বাৰিষা আহিলে আমি চাইকেলটো চলাই যাবলৈ বৰ অসুবিধা হয় ঠেলি যাবলগীয়া হয় আৰু যেনেকৈ আমাৰ এই নদীখন উঠনি আমাৰ উপৰোক্ত বক্তা এজনে কৈ গ'ল নদীখন গেৰমেৰ নদীখন যেনেকৈ আমি প্ৰটেকশ্যন পাব লাগিছিলে সেই প্ৰটেকশ্যনটো আমি পোৱা নাই নদীৰ গৰাখহনীয়াত হয়তো আমাৰ এই সময়ত আমাৰ এই গৰাখহনীয়াটোৱে আমাক হয়তো এই গাঁওখনক মানে ৰাভা গাঁওখনক মানে বহুত প্ৰব্লেমত পেলাব যেন লাগে গতিকে চৰকাৰক অনুৰোধ কৰাওঁ বা জনাওঁ
আমাৰ এই যি গেৰমেৰ নদীৰ যি প্ৰটেকশ্যন সেই প্ৰটেকশ্যনটো অতি সোনকালে যদি দিয়ে মই ভাল লাগিব আৰু আমাৰ ৰাইজৰ। তাৰপিছত এই ষ্ট্ৰীট লাইটটো অলপ বৰ প্ৰয়োজন হৈ আছে। তাৰপিছত হ'ল আমাৰ এইটো পাহাৰৰ পৰা বেছি দূৰ নহয়, গতিকে মাটিটো হ'ল ইয়াত সমান বুলি নহয়, এচলীয়া ছিষ্টেমৰ। গতিকে এই পথাৰৰ মাটি যি পথাৰত যোনটো গৰাখহনীয়া, সেই গৰাখহনীয়াটো যদি গালি কণ্ট্ৰল যদি আমাক যদি 2-3টামান যদি দিয়া হয় ইয়াত, তেতিয়া মানে আমাৰ কিছুমান পথাৰবিলাক ৰখি গ'লে হয়। এতিয়া পথাৰবিলাকত চাবলৈ গ'লে মানে কাৰোবাৰ মাটিটো লংলঙীয়াবিলাক একেচাতে মানে আপোনাৰ গৰাখহনীয়াই লৈ গ'ল, এতিয়া মাটি নাইকিয়া লিখাই হৈ আছে। গতিকে মানুহবিলাক যাৰ মাটি নেকি তেনেকৈ মানে গৰাখহনীয়াই লৈ গ'ল, সেইবিলাক মানুহ এতিয়া চেন্নাই বেংগলৰুত গৈ খাবলগীয়া হৈছে বা চেন্নাই তাত উপাৰ্জন কৰিবলগীয়া হৈছে তাত গৈ। গতিকে চৰকাৰক অনুৰোধ আৰু মিচিং অট'নমাছ কাউন্সিল যি মানে মহোদয় আছে তেখেতসকলকো জনাওঁ, অনুৰোধ কৰাওঁ, গালি কণ্ট্ৰলবিলাক আৰু যদি 2-3টামান যদি আমাক দিয়া হয় ভাল লাগিলে হয়। আৰু নোপোৱা নহয়, পাইছোঁ, কিন্তু সেই পোৱাটোকে যে ছাফিচিয়েণ্টটো হোৱা নাই বাৰু, আৰু লাগিছিলে। আৰু অনুৰোধ কৰোঁ মিচিং অট'নমাছ কাউন্সিল আৰু আমাৰ পঞ্চায়তৰ প্ৰতিনিধি আৰু চৰকাৰক যে আমাৰ এই উত্তৰ নলবাৰী এই ৰাজগড়ৰ পৰা পাহাৰলৈ যোৱা ৰাস্তাটো একে মানে পকীকৰণ কৰি দিয়ক, আৰু গাঁৱত মানে ষ্ট্ৰীট লাইটবিলাক ব্যৱস্থাটো কৰি দিয়ক। আৰু মানে আমাৰ যিখিনি অভাৱ অভিযোগ সেইবিলাক যদি আহি পিনি যদি চাই চিতি কৰে তেতিয়া ভাল হ'ব। আৰু আপোনাৰ স্থানীয় বিধায়ক আপোনাৰ ৰমেশ পেগু আছে শিক্ষামন্ত্ৰী আপোনালোকৰ, তেখেতে ইলেকশ্যনত বি অহাই নাই, ওচৰে পাজৰে আহে, কিন্তু আমাৰ এইখন গাঁৱলৈ অহা নাই। কিন্তু আমাৰ MP মহোদয় সন্মানীয় আমাৰ কিবা প্ৰধান বৰুৱা দেৱে এবাৰ আহিছিলে, কিন্তু আহি পিনি কি চাই গ'ল কি দেখি গ'ল জানো আজিলৈকে মানে তেখেতৰ খা খবৰ নাই। আমি কেতিয়াবা মাজে মাজে যাওঁ, তেখেতসকলৰ ওচৰলৈ যাওঁ, কিন্তু আমাৰ কথা কোনে শুনিব। আমি হ'লো মানে গাঁৱৰ পৰা যাওঁ, গতিকে আমাৰ গাঁৱৰ মানুহৰ কথাটো নুশুনা লিখীয়া ব্যৱহাৰবিলাক দেখুৱায়। আমিওতো মানে সমাজৰ হয় বা কিবা এটা ডেভেলপটো হ'ব নেকি, বা সমাজৰ কিবা অভাৱ অভিযোগবিলাক পূৰণ কৰিব পাৰিব নেকি, সেইবিলাক উত্থাপন কৰিবলৈহে যাওঁ। কিন্তু মানে ভাল নালাগা ব্যৱহাৰবিলাক কৰি পঠিয়াই দিয়াৰ কাৰণে আমাক ভাল নালাগে। আৰু এনেকুৱা মানে মই সেইখিনিকে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক। প্ৰথমতে আমাৰ এই উত্তৰ নলবাৰী ৰাভা গাঁৱত আপোনালোকৰ মিডিয়া ফালৰ মই স্বাগতম জনাইছোঁ। এতিয়া আমাৰ এতিয়া নলবাৰী ৰাভা গাঁৱৰ দুখৰ কথা কি ক'ম। প্ৰথমতে আমাৰ এই যিটো গেৰমেৰ নদীৰ গৰাখহনীয়া আমাক চিন্তাত এটা পেলাইছে। দ্বিতীয় হৈছে আমাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ। তৃতীয় হৈছে আমাৰ এতিয়া যিটো চেনিটেৰী লেট্ৰিন নাই, ঘৰে ঘৰে কোনো এটা মানে চৰকাৰৰ পৰা লেট্ৰিন পোৱা নাই। আমি এইটোৱে জংঘলত গৈ কিনি বা নদী নলাত গৈ কিনি মানে হাগিবলগীয়া হৈছে। আৰু তেনেকুৱা আৰু কিছুমান এই PM কিষাণ আঁচনিৰো তেনেকুৱা আমি এতিয়া বঞ্চিত হৈ আছোঁ। আৰু অন্যান্য তেনেকুৱা যিবিলাক আঁচনি আছে সেইবিলাকো বঞ্চিত হৈছে। আকৌ আমাৰ এই উত্তৰ নলবাৰী গাঁৱত কোনো এটা পকা ৰাস্তা নাই, চব কেঁচা ৰাস্তা। যেতিয়া মানে বাৰিষা আহিব তেতিয়া আমি বোকা পানী গছকি কিনি হ'লেও বেলেগত যাবলগীয়া হৈ যায়। আৰু এতিয়া এই মিচিং অট'নমাছ কাউন্সিলৰ পৰা কিছুমান সুবিধা দিছিলে বাৰু, দিলেও কিন্তু আমি যিমানটো পাব লাগে সিমানটো আমি বাৰু এতিয়ালৈকে পোৱা নাই। তথাপি আৰু এতিয়া পঞ্চায়তৰ পৰাও তেনেকুৱাটোতো বেছি পোৱাৰ কিবা নাই। আৰু এইটো IY ঘৰৰ যিটো মানে প্ৰকৃত বেনিফিচিয়াৰী আপোনালোকে চাব পাৰে, ইফালে কেমেৰাটো ঘূৰালে মানে এইটো ঘৰবিলাক, সেইটোতো একদম দুখীয়া মানুহ, সি আজিলৈকে মানে IYৰ ঘৰৰ পৰা বঞ্চিত হৈ আছে আমাৰ এইটো লাইনত। মই বেছি নকওঁ, আৰু মোৰ সতীৰ্থ আছে সিহঁতে অলপ ক'ব। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाय बायदों, ओमफ्राय हामाखै।
दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन